নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগত জনাইছোঁ। আমাৰ ১ নং আশ্ৰাবাৰী গাঁৱত আমাৰ ৯জন যুৱকে লগ হৈ সমূহীয়াভাৱে প্ৰায় আপোনাৰ ৭০ বিঘাৰ ওপৰত খেতি কৰি পেলাই স্বাৱলম্বীৰ এক বাট মুকলি কৰিছে। গতিকে আজি ইয়াত আহি পেলাই মই উপস্থিত হৈছোঁহি। আমি তেওঁলোকক ভাৰতীয় কিষাণ সংঘৰ ফালৰ পৰা আমি সাৰৰ ব্যৱস্থা কৰি দিছিলোঁ আৰু যিমানটো পাৰোঁ আমি ভাৰতীয় কিষাণ সংঘৰ ফালৰ পৰা তেওঁলোকক আমি সহায় সহযোগিতাৰ হাত আগবঢ়াই আহিছোঁ। আজি ইয়াতে আহিছোঁ তেওঁলোকে কেনেধৰণৰ খেতি কৰি পেলাই আমাৰ যুৱকসকলে স্বাৱলম্বীৰ বাট মুকলি কৰি লৈছে, সেই বস্তুটো আপোনালোকৰ মাজলৈকে লৈ যাবলৈ কাৰণে আহিছোঁ। গতিকে আহক এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ ইয়াতে গুৰি ধৰোঁতা বৃষ্টিৰাম বসুমতাৰী ডাঙৰীয়াই তেওঁ অধিবক্তা কৰে, তো গতিকে তেওঁ উপস্থিত থাকিব নোৱাৰিলে, কিন্তু তথাপিও আমাৰ মাজত আমাৰ লগত উপেন দা আছে। তো গতিকে আহক মই আপোনালোকক উপেন দাৰ লগত চিনাকি কৰাই দিছোঁ। এয়া হ'ল উপেন দা। গতিকে তেওঁ আমাৰ লগত আছে আৰু আপোনালোকে দেখিব পাৰে এইপিনেদি আপোনাৰ ট্ৰেক্টৰ দি পেলাই হাল মাৰি থকা হৈছে। য'ত হাল মাৰি আছে মানে তাত প্ৰায় কিমান বিঘা হ'ব? ৮-৯ বিঘামান মাকৈ খেতি কৰিব, তাৰ কাৰণে তেওঁলোকে জগাটো ওলাই আছে। আপোনালোকে দেখিছে এয়া আপোনাৰ ট্ৰেক্টৰ দি পেলাই হাল মাৰি থকা হৈছে। ইয়াৰ আগতে তেওঁলোকে আপোনাৰ বিলাহী কৰিছিলে, আপোনালোকে দেখিব পাৰে এয়া আপোনাৰ সৰিয়হ খেতি কৰিছিলে। সৰিয়হ খেতি প্ৰায় 5 বিঘামান কৰিছে নহয় জানো? 5 বিঘামান সৰিয়হ খেতি কৰিছে আৰু এইপিনে আপোনাৰ দেখিছে ইয়াত আপোনাৰ মটৰ মাহো তেনেকুৱা কৰিছে। মানে প্ৰতিটো খেতি তেওঁলোকে 5 বিঘা 7 বিঘা 10 বিঘা এনেকুৱাকৈ খেতি কৰিছে। আৰু ইয়াতে তেওঁলোকে এনে কি খেতি কৰিছে, কেনেকুৱা কি কৰিছে, আহক উপেন দাই আপোনালোকক কৈ দিব। তো আহক উপেন দাৰ পৰা আমি কথাকেইটা জানিবলৈ চেষ্টা কৰোঁ। আমাৰ খেতি এতিয়া 40 বিঘাৰ ওচৰত আছে খেতি কৰা। তাৰে লগতে আৰু আমি ছাইডত ওচৰত আৰু 40 বিঘাতকৈ আৰু অধিক খেতি কৰিম বুলি ভাবিছোঁ। প্ৰায় 70-80 বিঘা আমি খেতি কৰিব বিচাৰিছোঁ। আমি বৰ্তমান খেতি কৰিছোঁ এতিয়া আপোনাৰ আমি মটৰ 5 বিঘা ওচৰা ওচৰি আছে, তাৰপৰা সৰিয়হ 5 বিঘাৰ ওচৰা ওচৰি আছে, লগতে ধনিয়া আছে আৰু লগতে আমি ৰঙালাও খেতি কৰিছোঁ। ৰঙালাও খেতি আমি 10 বিঘাৰ ওচৰত আছোঁ আৰু আমাৰ কবি আছে। আপোনালোকে দেখিছে এয়া তেওঁলোকে ধুনীয়াকৈ কবি খেতি কৰি ৰাখিছে। প্ৰায় আপোনাৰ কবি খেতি এপুৰাতকৈ বেছি তেওঁলোকে কবি খেতি কৰিছে। আপোনালোকে ইয়াত দেখিছে বৰ সুন্দৰকৈ তেওঁলোকে কবি খেতি ইয়াতে লগাই ৰাখিছে। এয়া আপোনালোকে দেখিবলৈ পাইছে এয়া ৰঙালাওৰ খেতিডৰা হয়। আগপিনেও আছে পিছপিনেও আছে, মই মাজত আছোঁ। প্ৰায় 10 বিঘাৰ ওপৰত তেওঁলোকে ৰঙালাও খেতি লগাইছে আৰু উধৰ পৰা মুধৰলৈকে চালেও আপোনাৰ মানে দেখিব নোৱাৰি, বহুতখিনি তেওঁলোকে লগাইছে। আৰু ৰঙালাওৰ খেতি আপোনাৰ বিশেষকৈ মই আপোনালোকক কওঁ, গুটিতকৈ কিন্তু আপোনাৰ যিটো ইয়াৰে আগ হয়, আগটো আপোনাৰ ধুনীয়া এটা চাহিদা, মানে বজাৰত এক চাহিদা আছে। গতিকে ৰঙালাওৰ আপোনাৰ যদি গুটিটো আপুনি বিক্ৰী কৰিব নোৱাৰিলেও, কিন্তু ইয়াৰ যিকেইটা ধৰি লওক কোমলীয়া আগ, সেই আগকেইটা বিক্ৰী কৰি হ'লেও ইয়াৰ পৰা মুনাফা আদায় কৰিব পাৰি। গতিকে ৰঙালাও খেতিটো এক লাভজনক খেতি বুলিয়ে ক'ব পাৰি। মই আপোনালোকক সদায় একেটা কথাই কওঁ যে আমি সদায় কৰ্মস্পৃহা হ'ব লাগে। আমি নিজৰ যি কৰ্ম, সেই কৰ্ম আমি কৰি যাব লাগে। তাত আমাৰ কোনো ধৰণৰ লাজৰ কথা বা সন্মান যোৱাৰ কোনো কথা নাথাকে।
আমি মুঠতে নিজৰ কৰ্ম নিজে কৰি যাব লাগে। আৰু দৰাচলতে আমাৰ মানুহবোৰে এনেকুৱা এটা ভাবে যে কি খেতি কৰিলে মানে মান সন্মান নাশ হৈ যাব বা বহুত লাজৰ কথা বা কোনো ধৰণৰ বেনিফিট বা কোনো ধৰণৰ তাতে জীৱন নিৰ্বাহ কৰিব পৰা কোনো ধৰণৰ ব্যৱস্থা নোহোৱা এক প্ৰক্ৰিয়া বুলি কৈ আমি সকলোৱে অনুভৱ কৰোঁ। কিন্তু আচলতে সেয়া একেবাৰে ভুল। কাৰণ আমাৰ দেশখন হ'ল খেতি প্ৰধান দেশ। গতিকে খেতি প্ৰধান দেশত থাকি পেলাই আমি খেতি কৰিবই লাগিব। আমি মুখৰে কওঁ বা আমি সকলোৱে কওঁ যে আমি খেতিয়কৰ ল'ৰা বুলি কওঁ, কিন্তু আচলতে আমি খেতি কোনোৱে নকৰোঁ। আজি দাদাহঁতে যেনেধৰণৰ খেতি কৰিলে, ইয়াতে যেনেধৰণৰ খেতি কৰি পেলাই এই অঞ্চলটোত জনজাগৰণ বুলিয়ে ক'ব লাগিব। গতিকে যেনেধৰণৰ ইয়াতে ভাৱমূৰ্তি ইয়াতে স্থাপন কৰিবলৈ তেওঁলোকে সক্ষম হৈছে, মই ভাবোঁ এইটো সঁচাকৈ বহুত এক শলাগ ল'বলগীয়া বা তেওঁলোকক সঁচাকৈ বহুত ভাল কাম কৰিছে বুলি কৈ মোৰ ফালৰ পৰা অভিনন্দন থাকিল। ইয়াৰে ভিতৰত তেওঁলোকে এইটো নহয় যে ইয়াতে তেওঁলোকে কোনো ধৰণৰ পঢ়া শুনা নোহোৱা বা তেনেকুৱা তেওঁলোকে নহয়। তেওঁলোকৰ ইয়াতে কোনোবা লোকে চাকৰিৰ লগতো জড়িত আছে। ইয়াতে মই আপোনালোকক উঠনিতে কৈছোঁ, ইয়াতে যি গুৰি ধৰোঁতা বুলি কোৱা হয় তেওঁ হ'ল বৃষ্টিৰাম বসুমতাৰী। তেওঁ পেছাগতভাৱে তেওঁ এজন অধিবক্তা হয় আৰু লগতে তেওঁ খেতি কৰ্মটো তেওঁ জড়িত হৈছে। আৰু আমাৰ ইয়াতে যিসকল যুৱক আছে তেওঁলোকেও সকলোৱে গ্ৰেজুৱেশ্যন কৰা ল'ৰা আছে, কোনোবা লোকেতো মাষ্টাৰ ডিগ্ৰীও লোৱা আছে। গতিকে খেতি কৰিবলৈ কাৰণে ইয়াত কোনো লাজৰ কথা নাই বুলি কৈ মই ভাবোঁ। সেয়া এক আমাৰ পৰম্পৰাগতভাৱে আমাৰ নৈতিক কৰ্তব্য বুলি কৈ মই ভাবোঁ। গতিকে আমাৰ সদায় এটাই লক্ষ্য উদ্দেশ্য থাকে কি সকলোৱে যাতে খেতি কৰি পেলাই কেনেধৰণৰ স্বাৱলম্বী হ'ব পাৰি সেই ব্যৱস্থা আজিৰে আমি সমাজৰ আগত উপস্থাপন কেনেধৰণৰ কৰিব পাৰোঁ তাৰ এক উদাহৰণ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। আমাৰ সমাজত বা আমাৰ গাঁৱত সকলোৱে ভাবে কি আমাৰ মানুহে খেতি কৰিবলৈ নাজানে, কিন্তু সেয়া একচুৱেলি বহুত ভুল ধাৰণা। আমিও পাৰোঁ খেতি কৰিবলৈ কাৰণে, তাত কোনো সন্দেহ নাই। আৰু খেতি প্ৰণালীৰ মাজৰে আমি আগবাঢ়ি যাব পাৰোঁ। গতিকে সেয়া এক উদাহৰণ ইয়াতে দাদাহঁতে দিছে। গতিকে আগন্তুক সময়ত আমাৰ সেই ভাৱধাৰা নিশ্চয় সলনি হ'ব আৰু সলনি হৈছে। আৰু সেয়াও এক ভুল ধাৰণা যে আমাৰ সমাজত খেতি নকৰে। খেতি আমাৰ সমাজৰ লোকসকলে কৰে, কিন্তু আচলতে কি হয় তেওঁলোকে ওলাই নাহে, তেওঁলোকে ভিতৰতে সোমাই থাকি যায়। আচলতে তেওঁলোকে সন্মুখলৈকে ওলাই নাহে, তেওঁলোকে ভিতৰতে থাকি যায়। গতিকে আমাৰ এক প্ৰচেষ্টা কি আমাৰ যিসকল কৃষক আছে তেওঁলোকে খেতি কৰাটো আমাৰ সকলোৰে দৃষ্টিগোচৰ হওক, সকলোৱে দেখি পাওক, তাৰ এক ব্যৱস্থাৰ কাৰণে এই ভিডিঅ'টো বনোৱা হৈছে। প্লিজ আপোনালোকক মই এক বিশেষভাৱে ৰিকুৱেষ্ট কৰিলোঁ, আপোনালোকে ভিডিঅ'টি যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক, যাতে সকলোৱে এনেধৰণৰ কথাৰ অৱগত হয়। আৰু লগতে আপোনালোকে এনেধৰণৰ ভিডিঅ' পাবলৈ কাৰণে অনাগত দিনত আপোনালোকে এনেধৰণৰ ভিডিঅ' পাবলৈ কাৰণে প্লিজ চেনেলটি নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'ব। আৰু আপোনালোকে ভিডিঅ'টি শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ।